আছে গুড জীবনে মরণে হয়নে সপনে এই দেশৰ আহ্বান মই শুনিছো শত্ৰু মৃত্যু হাততালি
ছাত্র ছাত্রীসকলে গছ ৰোপণ আগবাঢ়ি আহিবলৈ জনোৱা হৈছে। নহ'লে আমাৰ কাৰ্যসূচী থাকি যাব। শ্ৰমিক আৰু তাত লগৰ ছাত্ৰ ছাত্ৰীসকল গোটেই বাহিৰলৈ তোমালোকে নাযাবা। আমাৰ এটা হেৰি চলি আছে, যিসকল ছাত্ৰ ছাত্ৰী গৈছে নিজৰ ৰাজ্যত নিজৰ মতে যাব নোৱাৰে। তোমালোকে বিদ্যালয় যাব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল আগবঢ়া।